হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই এখন চাদৰ লৈ আহিছোঁ আৰু এই চাদৰখনত মই আজি দহি গুঠিম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদিহে চাই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এই চাদৰখন মই মিছ'ৰ পৰা লৈছিলোঁ আৰু যদি আপোনালোকক মিছ'ৰ চাদৰ মেখেলা হল লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, তেনেহ'লে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই দুটা ৰঙৰ গুলি সূতা লৈছোঁ, আপোনালোকে এটা ৰঙো দিব পাৰে আৰু ইয়াত দুটা বেজি লৈছোঁ, লগতে এখন মই কেঁচিও লৈ লৈছোঁ। আৰু আপোনালোকে যদি দুটা ৰং নিদি পেলাই এটা ৰং দিব বিচাৰে তেনেহ'লে দিব পাৰে। মই দুটা ৰঙৰ সূতা লৈ লৈছোঁ দহি গুঠিবৰ কাৰণে, কাৰণ মই দুটা ৰঙৰ সূতা দি পেলাই দহি গুঠিম। আৰু এয়া মই সূতাখিনি দহি গুঠাৰ জোখত ধুনীয়াকৈ বনাই লৈছোঁ, যাতে দহি গুঠাৰ সময়ত আমাৰ কম সময়ৰ ভিতৰতে আমি দহিখিনি গুঠিব পাৰোঁ, সেইকাৰণে এনেকৈ বনাই লৈছোঁ।